আপুনি জানেনে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়াম কোনখন দেশত আছে? কোনখন দেশত বাৰু সাধাৰণ লোকে গাড়ীও কিনিব নোৱাৰে? আপুনি জানেনে পৃথিৱীত এনে এখন দেশো আছে য'ত বাইবেল পঢ়িলে লগে লগে মৃত্যুদণ্ড দিয়া হয়? আহক আজি আমি সেই দেশখনৰ বিষয়ে নানা নজনা কথা আৰু অদ্ভুত নীতি নিয়মবোৰ জানো। আজি আমি যিখন দেশৰ কথা ক'ম সেই দেশখনৰ নাম হ'ল উত্তৰ কোৰিয়া। এই দেশখন পূব এছিয়াৰ কোৰিয়ান উপদ্বীপৰ উত্তৰ অংশত অৱস্থিত। ইয়াৰ উত্তৰ ফালে আছে চীন দেশ আৰু ৰাছিয়া দেশ, দক্ষিণ ফালে আছে দক্ষিণ কোৰিয়া দেশখন, পূবে আছে জাপান সাগৰ আৰু জাপান দেশ, আৰু পশ্চিমে আছে কোৰিয়া সাগৰ। ই এনে এখন দেশ যাৰ বিষয়ে জানিবলৈ সকলোৱে ইচ্ছুক, কিন্তু তাত কোনেও যাব নিবিচাৰে। এই দেশখনৰ অদ্ভুত নীতি নিয়মবোৰ শুনিলে আচৰিত হোৱাই নহয়, বৰঞ্চ এইটো ভাবিবলৈও বাধ্য হোৱা যায় যে তাত কেনেকৈ মানুহে বাস কৰি আছে। দেশখনৰ এটি অদ্ভুত কথা হ'ল দেশখনৰ পৰা কোনো ব্যক্তি যদি পলাই যায় আৰু ধৰা পৰে তেন্তে সেই ব্যক্তিগৰাকীক জেলত ভৰাই থোৱা হয়। আনহাতে ব্যক্তিগৰাকী যদি গৰ্ভৱতী মহিলা হয় তেন্তে মহিলাগৰাকীৰ শিশু জন্ম হোৱালৈ চোৱা চিতা কৰা হয়। সন্তান জন্ম হোৱাৰ পিছত শিশুটিক মাৰি পেলোৱা হয়, মহিলাগৰাকীক জেলত বন্দী কৰি থোৱা হয়। ইয়াত বাইবেল পঢ়া ধৰা পৰিলে ফাঁচি দিয়া হয়। এইবাবে দেশখনত থকা অল্পসংখ্যক খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে ৰাজহুৱাভাৱে নিজৰ ধৰ্ম পালন নকৰে। উত্তৰ কোৰিয়াৰ ৰাজধানী হ'ল পিয়ংয়াং আৰু ই দেশখনৰ আটাইতকৈ ডাঙৰ চহৰ। ইয়াৰ ৰাজধানী চহৰত কেৱল চাকৰি কৰা, কোটিপতি আৰু সফল লোকসকলেহে বাস কৰিব পাৰে। সাধাৰণ লোকে ইয়াত বাস কৰিব নোৱাৰে। মনোৰঞ্জনৰ নামত আমাৰ দৰে তাত বহুতো ব্যক্তিগত টিভি চেনেলৰ ব্যৱস্থা নাই। গোটেই দেশখনত কেৱল 3টা টিভি চেনেলহে আছে। ইয়াৰ বাতৰি কাকতবোৰতো কেৱল 99% দেশখনৰ খবৰেই দিয়া হয় আৰু কিম জন উঙৰ প্ৰশংসামূলক অনুষ্ঠান আদি দেখুওৱা হয়। দেশখনৰ মুঠ মাটিকালি হ'ল 1,20,000 বৰ্গ কিলোমিটাৰ। আমাৰ ভাৰতবৰ্ষৰ আকাৰৰ হিচাপত ই 30 ভাগৰ এভাগ। পৃথিৱীৰ আটাইতকৈ ক্ৰূৰ শাসক হিচাপে কিম জং উনক সকলোৱে জানে। তেওঁ নিজৰ খুৰাকক নগ্ন কৰি 120টা কুকুৰৰ মাজত পেলাই দিছিলে, কেৱল এইবাবেই যে তেওঁ ভাষণৰ সময়ত শুই আছিলে। 2018 চনৰ লোকপিয়ল অনুসৰি এই দেশখনৰ মুঠ জনসংখ্যা হ'ল 2,55 লাখ। দেশখনৰ চৰকাৰী ভাষা হ'ল কোৰিয়ান ভাষা। এই ভাষাটোৱে ইয়াত আটাইতকৈ বেছি ব্যৱহাৰ হয়। দেশখনৰ কোনো চৰকাৰী ধৰ্ম নাই। ই চৰকাৰীভাৱে এখন নাস্তিক দেশ। ইয়াত 64% লোকেই নাস্তিক, আনহাতে 16% লোকে স্থানীয় ধৰ্ম পালন কৰে আৰু 4% লোক বৌদ্ধধৰ্মী। আমাৰ দেশৰ দৰে ইয়াত ধৰ্মৰ কোনো স্বাধীনতা নাই। আমাৰ দেশত সপ্তাহত 5 বা 6 দিন কাম কৰা হয়, এদিন ছুটি বা বন্ধ থাকে। কিন্তু ইয়াত সপ্তাহৰ 7 দিনেই কাম কৰা হয়। ইয়াত বিশেষ কাৰণ নহ'লে ছুটিৰ কোনো ব্যৱস্থা নাই। ইয়াত আটাইতকৈ জনপ্ৰিয় খেলবোৰ হ'ল ফুটবল, বাস্কেটবল, জিমনাষ্টিক, টেবুল টেনিছ আৰু বক্সিং। অৱশ্যে এই দেশখন এখন টেক্স ফ্ৰী দেশ। ইয়াত একোতে কোনো কৰ দিব নালাগে। অন্য দেশৰ দৰে ইয়াত কোনো ট্ৰেফিক লাইটৰ ব্যৱস্থা নাই। ইয়াৰ সলনি আছে মহিলা ট্ৰেফিক পুলিচ কৰ্মচাৰী। ইয়াত পৰ্যটকৰ বাবে সুবিধাজনক একো ভাল আইন বা ব্যৱস্থা নাই। ইয়াত পৰ্যটকক লগত মোবাইল ফোন নিব দিয়া নহয়, আনকি মোবাইল ফোন এয়াৰপৰ্টতে থৈ আহিব লাগে। কেমেৰা লৈ যোৱাৰ কথাটো পাহৰিয়ে যাওক। আপুনি ইয়াৰ স্থানীয় মানুহৰ লগতো কোনো ধৰণৰ কথা বতৰা পাতিব নোৱাৰে। আচল কথাটো হ'ল ইয়াৰ লোকসকলক বাহিৰা জগতৰ লগত একো খবৰ ৰাখিব দিয়া নহয়। দেশখনৰ নাগৰিক যাতে অন্য দেশলৈ যাব নোৱাৰে তাৰ বাবে গোটেই ব্যৱস্থা কৰি থোৱা আছে। সেইবাবে সাধাৰণ লোকক বেলেগ কোনো দেশৰে ভিজা দিয়া নহয়। আমি যেনেকৈ বিভিন্ন ছ'চিয়েল মিডিয়া উপভোগ কৰি আছো, ইয়াত তেনেকৈ নোৱাৰি। ইণ্টাৰনেট ব্যৱহাৰ কৰাও সাধাৰণ লোকৰ বাবে ইয়াত এটা সপোন। কেৱল উচ্চস্তৰীয় বিষয়া বা কোটিপতি লোকসকলেহে ইয়াত ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰে। ইয়াৰে এটি অদ্ভুত প্ৰথা হ'ল যে প্ৰতি বছৰে ইয়াত 2000 জনী ছোৱালী বাছনি কৰা হয় দেশখনৰ উচ্চ বিষয়া আৰু ৰাজনেতাবোৰক যৌন সেৱা দিবলৈ। ইয়াৰ অন্যতম আটাইতকৈ আচৰিত কথাটো হ'ল যে ইয়াত আপুনি নিজৰ ইচ্ছামতে চুলিও কাটিব নোৱাৰে বা চুলিৰ হেয়াৰষ্টাইল দিব নোৱাৰে। চৰকাৰে বিশেষ কৰি নিৰ্ধাৰণ কৰি দিয়া অনুসৰি মহিলাৰ বাবে 28 আৰু পুৰুষৰ বাবে 10 ধৰণেহে চুলি কাটিব লাগিব। ইয়াত আপুনি নিজৰ ইচ্ছা অনুসৰি ঘৰত ৰঙো লগাব নোৱাৰে। চৰকাৰে নিয়ম মতে মুগা ৰংহে লগাব পাৰিব। উত্তৰ কোৰিয়াৰ প্ৰতিটো ঘৰতে চৰকাৰৰ ফালৰ পৰা এটাকৈ ৰেডিঅ' লগোৱা আছে, যিটো কেতিয়াও বন্ধ কৰিব নোৱাৰি।
ইয়াতেই চৰকাৰী নিৰ্দেশনাবোৰ দিয়া হয়। এজন অপৰাধীৰ বাবে শাস্তি কি বাৰু? তেওঁ যি অপৰাধ কৰিছে তাৰ অনুপাতে তেওঁক শাস্তি দিয়া নহয় জানো? এইটো সাধাৰণ নিয়ম, কিন্তু এই দেশখনত এনে নহয়। ইয়াত কোনোবাই কিবা অপৰাধ কৰিলে যদি অপৰাধটো প্ৰমাণিত হয় তেন্তে তেওঁৰ লগতে তেওঁ 3 পিঢ়িলৈ শাস্তি খাব লাগিব। আপুনি যদি গুগল মেপত বা কোনো মানচিত্ৰত দেশখন বিচাৰি চায় তেন্তে উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া দুখন বেলেগ দেশ হিচাপে দেখা পাব। কিন্তু উত্তৰ কোৰিয়াৰ লোকৰ মতে দক্ষিণ কোৰিয়া বুলি কোনো দেশ নাই। ভয়ানক কথা এইটো যে দেশখন পৰমাণু শক্তিত শক্তিশালী আৰু ই পৰমাণু শক্তি প্ৰয়োগ কৰিবলৈ উত্ৰাৱল হৈ আছে। এইবাবেই ই মুকলিভাৱে আমেৰিকাক প্ৰত্যাহ্বান জনাইছে। ৰকেট ফ'ৰ্চ সংস্থাটোৰ মতে ইয়াত হাজাৰৰো বেছি বেলিষ্টিক মিছাইল আছে, যি প্ৰায় 12,000 কিলোমিটাৰ দূৰলৈ নিক্ষেপ কৰিব পাৰি। ইয়াৰ ছাবমেৰিন পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ আৰু বৃহৎ সেৱা। ইয়াৰ কৰ্মৰত আৰু সংৰক্ষণত থকা সেনা মিলাই মুঠ 95 লাখ সেনা সাজু আছে। চীন, আমেৰিকা আৰু ভাৰতৰ পিছত ই আটাইতকৈ ডাঙৰ মিলিটাৰী পাৱাৰ। কিম ইল ছুং এই দেশখনৰ সংস্থাপক আৰু প্ৰথম শাসক আছিলে। তেওঁক এতিয়াও দেশখনৰ লোকে ভগৱানৰ দৰে পূজা আৰু সন্মান কৰে। ইজৰাইল দেশখনৰ দৰে ইয়াতো ছোৱালীয়ে হাইস্কুলৰ পৰা 23 বছৰ বয়স হোৱালৈ আৰ্মি ট্ৰেইনিং লোৱাটো বাঞ্ছনীয়। ইয়াত প্ৰতি 5 বছৰৰ মূৰত নিৰ্বাচন হয়। কিন্তু আচৰিত কথা যে ইয়াত কিম জং উনৰ বাহিৰে কোনো প্ৰতিদ্বন্দ্বী নাথাকে আৰু ইয়াত প্ৰতিবাৰেই 100% ভোটিং হয়। আমি জানো যে বৰ্তমান 2021 চন চলি আছে। গোটেই বিশ্বতে এইটো হিচাপে চন চলি আছে। কিন্তু উত্তৰ কোৰিয়া এই ক্ষেত্ৰত বেলেগ। তেওঁলোকে এই ইংৰাজী চন নামানে আৰু ব্যৱহাৰ নকৰে। তেওঁলোকৰ নেতা কিম ইল ছুঙৰ জন্মদিনটোৰ পৰা অৰ্থাৎ 15 এপ্ৰিল 1912 চনৰ পৰা চন হিচাপ কৰা হয়। সেই হিচাপে তাত এতিয়া 109 বছৰহে চলি আছে। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই। ভিডিঅ'টি চাই কেনে পালে? যদি ভাল লাগিছে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ বিভিন্ন ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।